নমস্কাৰ বন্ধুসকল, কোড 505ৰ 4টা প্ৰশ্নলৈ আপোনালোকৰ সন্মুখত আকৌ হাজিৰ হৈছোঁ। আজি আমাৰ ক্ৰমিক নম্বৰসমূহ দিওঁতে কিছু ভুল হৈছে, আপোনালোকে শুধৰাই ল'ব। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে সামাজিক সাংস্কৃতিক পৰিৱেশ কাক বোলে? উত্তৰটো হৈছে ব্যক্তি, পৰিয়াল, প্ৰজাতি, ধৰ্ম, শিক্ষানুষ্ঠান, অৰ্থনৈতিক প্ৰতিষ্ঠান, ৰাজনৈতিক প্ৰক্ৰিয়া মিলি আমাৰ সামাজিক পৰিৱেশ সৃষ্টি হৈছে। নিৰ্দিষ্ট প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা ব্যক্তিসকলৰ মাজত হোৱা বিভিন্ন আদান প্ৰদানৰ ফলত এটা জাতিৰ সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰে। কোনো এটা জাতিৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশ বুলিলে সেই জাতিটোৰ মানদণ্ড, পৰম্পৰা, ৰীতি-নীতি, ভাস্কৰ্য, বুৰঞ্জী, স্থানীয় ভাষা আদিকে বুজা যায়। আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে পৰিৱেশ এক জটিল প্ৰক্ৰিয়া যি কিছুমান ডেছ নিৰ্ধাৰিত হয়, অৰ্থাৎ উত্তৰটো হৈছে উপপ্ৰক্ৰিয়াৰ নিৰ্ধাৰিত হয়। আমাৰ তৃতীয় প্ৰশ্নটো হৈছে উপপ্ৰক্ৰিয়াৰ সলনিৰ লগে লগে ডেছ সলনি হয়, উত্তৰটো হৈছে পৰিৱেশৰ। আমাৰ চতুৰ্থ প্ৰশ্নটো হৈছে পৰিৱেশৰ মূল উপাদানবোৰ কি কি? উত্তৰটো হৈছে পৰিৱেশৰ উপাদান দুটা। প্ৰথম উপাদানটো হৈছে জৈৱ উপাদান, যেনে গছ-গছনি, জীৱ-জন্তু, অণুজীৱ আদি, আৰু দ্বিতীয় উপাদানটো হৈছে অজৈৱ উপাদান, যেনে সূৰ্যৰ ৰশ্মি, মাধ্যাকৰ্ষণ শক্তি, বায়ু, পানী, মাটি, আকাশ আদি।